Good morning, guys. তো ৰাতিপুৱা খোৱা পৰা উঠি মোৰ ফাৰ্ষ্ট ডিউটি হৈছে এইটো। তাৰপিছত মোৰ ছেকেণ্ড ডিউটি হৈছে এয়া আপোনাৰ গৰুৰ ঘৰ চাফা কৰা। গৰুৰ ঘৰ চাফা কৰা মোৰ ছেকেণ্ড ডিউটি। এয়া আমাৰ মণ্ডলিহাত, এয়া আমাৰ মণ্ডলি তাইতো গিন্দা, আমাৰ ঘৰত গিন্দা। দেখিছেনে ইমান ধুনীয়াকৈ ফুলবিলাক ফুলিছে এই বৰষুণত। সঁচাকৈ দেই, প্ৰকৃতিৰো যে কি ধুনীয়া অনুভৱ, মিঠা অনুভূতি বুলি কয় যে এয়াই। আমাৰ ইয়াতে আজি ৰাতিপুৱা বৰষুণ দিছিলে, দেখিছে? এতিয়া অকণমান নেৰিছে আৰু কেনেকুৱা হৈ আছে বতৰটো। মই এতিয়া যে গোবৰখিনি পেলাই লওঁ হা, তাৰপিছত আকৌ আপোনালোকক গোবৰ পেলোৱাৰ পিছত গোহালিটো দেখুৱাম কিমান ধুনীয়া হৈছে, আপোনালোকে ক'ব। আৰু এতিয়া ৰাখিছোঁ, বাই বাই। আকৌ লগ পাম আপোনালোকক আধা ঘণ্টাৰ পিছত। বাই বাই। গোবৰ এনেকৈ কোনে পেলাই চাব দেখুৱাবচোন, কমেণ্ট কৰি জনাব দেই। গোবৰ যে এনেকৈ কোনে কোনে পেলাই কমেণ্ট বক্সত জনাব মোক। মই কিন্তু পেলাব লাগে সদায় এনেকৈ। মোৰ গোবৰ পেলা হৈ গ'ল। এতিয়া চাওকচোন মই গোবৰনো কেনেকৈ পেলালোঁ ন। তাৰপিছত মই এতিয়া আজি ৰাতিপুৱা আমি খাবৰ কাৰণে কি বনাইছোঁ চাওক। আজি ৰাতিপুৱা মৰ্ণিং খানা আমাৰ এইটো। এইটো মানে কি হয়, জাহিঙা চাউল বুলি কওঁ আমি, কোমল চাউল। এইটো চাউলটো প্ৰথমতে ভাজি লোৱা হয়, তাৰপিছত কমকৈ সিজাই গাখীৰ বা দৈৰ লগত খাই থকা হয়। ই এতিয়া হোৱা নাই, হ'লে বাৰু মই আপোনালোকক দেখুৱাম। এইয়া মোৰ জলপান হৈ গ'ল, দেখিছেনে? এয়া দেখিছে, এতিয়া মোৰ জলপান সিজোৱা হৈ গ'ল। এতিয়া নেক্সট মোৰ ডিউটি কি দেখুৱাম আপোনালোকক, চাই গৈ থাকক। ৰাতিপুৱাৰ পৰাতো চব কাম হ'লেই ন, গৰু মুৰ্গী, বাচন বৰ্তন, বিচনা পৰা। এতিয়া ভাবিছোঁ কিবা এটা খাই লওঁ ন। কিবা এটা খাই লওঁ মানে আজি মই অথনি যে বনাইছিলোঁ দেখিছিলে, জলপান, দৈ আৰু মিঠৈ খাই লওঁ। তাৰপিছত কাম আকৌ ষ্টাৰ্ট। চিৰা দৈ, ইয়াৰ চিৰা দৈত আপোনাৰ আছে ভজা চাউল বুলি কওঁ আমি, সাধাৰণতে ভজা চাউল বুলিয়েই কওঁ, আপোনালোকে কি কয় নাজানো। লগত আছে দৈ, ঘৰত বনোৱা মিঠা দৈ আৰু মিঠৈ। এয়া বস্তু চব আমি ঘৰতেই বনোৱা মানে আৰু ন। মিঠা দৈটো ঘৰত দৈ আছে ন, গতিকে মিঠা দৈ বনাইছিলোঁ। তাৰপৰা জলপানটো বনোৱা দেখুৱাই আছোঁ, বনালোঁ, আপোনালোকক দেখুৱাইছিলোঁ। এয়া তলত জলপান, গতিকে এইখিনি এতিয়া খাই কৰি লওঁ। তাৰপিছত এতিয়া মই চিৰা দৈ জলপান খাই লৈ লওঁ। তাৰপিছত
মোৰ খোৱা বোৱা হ'ল চিৰা দৈ খোৱা, তাৰপিছত গোটেই ঘৰ সাজা মোচা কাম হ'ল। এতিয়া নেক্সট মোৰ আহিব আপোনাৰ গৰুৰ কাৰণে দানা সিজোৱা। তো মই গৰুৰ কাৰণে দানা সিজাবলৈ আৰম্ভ কৰিছোঁ, জুই ধৰিলোঁ। আপোনালোককো দেখুৱাওঁ ব'লক, আমিনো গৰুক কি কি খুৱাওঁ, হয়নে নহয় বাৰু। এয়া মই জুই ধৰি দিলোঁ। তাৰপিছত এয়া চচপেনত গৰুৰ দানা চাওক। দেখিছেনে আমি গৰুক কি কি খুৱাওঁ। দেখিছে, ইয়াত আছে আপোনাৰ আমি যোনবিলাক চব্জি খাওঁ ডেইলি, তাৰ বাকলিবিলাক আছে আপোনাৰ ৰঙালাও বাকলি, জাতিলাও বাকলি, মটৰ, বেঙেনা, ফুলকবি, সকলোবিলাক চব্জিৰ বাকলি। লগত আছে আপোনালোকৰ চাউল। এই গোটেইখিনি ধুনীয়াকৈ সিজাই মেলি লৈ ইয়াক চাপৰৰ সৈতে গৰুক দিয়া হয় খাবলৈ। আৰু এই যদি মোৰ কুকুৰা দেখিছে, মোৰ কুকুৰা আছে আপোনাৰ 6-7জনীমান। এতিয়া এয়া তাই দেখিছেনে, তাই এতিয়া ডিমা দিব, সেইটো কাৰণে তাই বহি আছে। আজিৰ দিনটো বৰ্তমান কাৰ্যসূচীখন শেষ হৈছে। এতিয়া আৰু মই খাম ভাত। আজি মই দুপৰীয়াৰ কাৰণে কি বনালোঁ চাওকচোন বাৰু। ভাত, তাৰপিছত এয়া আপোনাৰ হৈছে ৰঙালাও আছে, মটৰ আৰু পানীলাও আলু ভাজি, আৰু ইয়াত আছে আপোনাৰ কণী আৰু মটৰ। তো মই এতিয়া ভাতটো খাই লওঁ, তাৰপিছত কি হয় চাব আৰু কি